গুড মৰ্ণিং সকলোকে। তৎক্ষণাত লোৱা সিদ্ধান্তৰ বাবে বহু দিনৰ মূৰত অৰুণাচললৈ যাওঁ বুলি গোটেই কেইটা লগ হৈ ওলাই আহিলোঁ। গৈ পাই গেটত যিহে ভিৰ। অলপ সময় ৰোৱাৰ পিছত অৱশ্যে গেট পাছ মিনিট ফূৰ্তিতে 8টা মানুহ একে এখন গাড়ীতে উঠি অৰুণাচল পালোগৈ। বন্ধৰ দিনত প্ৰিয় বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ মজাই বেলেগ নহয়নে? তাতে আকৌ ইমান দিনৰ মূৰত একেলগ হৈছোঁ গোটেই কেইটা। আনন্দৰ যেন সীমাই নাই আমাৰ। নহ'বনো কিয়, আকৌ বা কেতিয়া লগ হওঁ এনেদৰে। ৰাস্তাৰ কাষৰ সেউজীয়াবোৰে মনবোৰ আৰু অধিক সজীৱ কৰি তুলিলে আমাৰ। অৱশেষত গৈ পালোগৈ মানুহেৰে ভৰ্তি হৈ থকা অৰুণাচলৰ ৰিজৰ্টকেইখন। অলপ সময় তাতে লগৰবোৰৰ সৈতে ফূৰ্তি কৰিলোঁ। তাৰপিছত পুনৰ উভতিলোঁ ঘৰলৈ, লগতে দিনজোৰা এসোপামান স্মৃতি বুকুত সামৰি। আকৌ যেন এনেদৰে লগ হৈ থাকোঁ আমি, তাৰে আশাৰে। আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম।